ওয়েলকাম এভৰিৱান এডুকেশ্যন ফৰ লাইফ ওৱান চেনেলৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এক ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত। প্ৰশ্নকেইটা খুবেই দৰকাৰী হয়, আপোনালোকে প্ৰশ্নকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু মনত ৰাখিব, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আৰু আপোনালোকক বিনম্ৰ অনুৰোধ জনাওঁ যে আপোনালোকে যদি ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনাৰ বন্ধুবৰ্গৰ এটা জৰুৰ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি SSCৰ সাব ইন্সপেক্টৰ যদি এপ্লাই কৰিছে, এডমিট দিছে, আপোনালোকে এডমিট ডাউনলোড কৰি ল'ব। আৰু SBIৰ যদি কোনোবাই এপ্লাই কৰিছে, এডমিট দিছে, আপোনালোকে ডাউনলোড কৰিব আৰু পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি থাকক। নিশ্চয় আপোনালোকৰ ভাল ৰিজাল্ট হ'ব, নিশ্চয় কোৱালিফাই হ'ব পাৰিব। চ' দেৰি নকৰি আহক, কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। আৰু আপুনি যদি ভাল পায় ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। চ' আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। অসমৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন ক 1970 চনত, অপশ্যন খ 1966 চনত, অপশ্যন গ 1975 চনত আৰু অপশ্যন গ আছে 1956 চনত। কি হ'ব কাৰেক্ট এনচাৰ? অসমৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। কাৰেক্ট আনচাৰ কি হ'ব? অসমৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। উত্তৰ ঘ 1956 চনত অসমৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। অসমৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 1956 চনত। কুৱেশ্যন নম্বৰ 2, ৰাজ্যৰ সদনৰ গঠন আয়োগ সৃষ্টিৰ আয়োগ ৰচনা কৰা হয়। চৰি, কুৱেশ্যনটো অলপ ভুল হৈছে। ৰাজ্যৰ সদনৰ গঠন আয়োগ সৃষ্টিৰ আয়োগ কেতিয়া ৰচনা কৰা হয়? অপশ্যন ক আছে 1950 চনত, অপশ্যন খ 1956 চনত, অপশ্যন গ 1975 চনত আৰু অপশ্যন গ আছে 1965 চনত। কি হ'ব কাৰেক্ট এনচাৰ? কাৰেক্ট এনচাৰ হ'ব উত্তৰ খ হ'ব কাৰেক্ট এনচাৰ। চৰি, টাইপিঙত মিষ্টেক হৈছে, 1956 হ'ব লাগিছিল, 2956 হৈছে। চৰি, অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ, 1956 চনত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, পঞ্চায়তৰ কাৰ্যকাল হৈছে। পঞ্চায়তৰ কাৰ্যকাল কিমান? আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে নিশ্চয় জানে পঞ্চায়তৰ কাৰ্যকাল হৈছে। পঞ্চায়তৰ কাৰ্যকাল অপশ্যন দিয়া আছে, ক দিয়া আছে 6 বছৰ, অপশ্যন খ 4 বছৰ, অপশ্যন গ 3 বছৰ, অপশ্যন গ 5 বছৰ। কুৱেশ্যনৰ এনচাৰটো জনাব, পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ? আপোনালোকে নিশ্চয় জানে, উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ' যদি আপুনি প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ এটা জৰুৰ শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 4, অসমত পৌৰ নিগম আইন ৰচনা কৰা হয় কেতিয়া? অসমত পৌৰ নিগম আইন ৰচনা কৰা হৈছিল কেতিয়া? অসমত পৌৰ নিগম আইন ৰচনা কৰা হয়। অপশ্যন ক দিয়া আছে 1956 চনত, অপশ্যন খ 1950 চনত, অপশ্যন গ 1962 চনত, অপশ্যন গ আছে 1960 চনত। কি হ'ব কাৰেক্ট এনচাৰ? অসমত পৌৰ নিগম আইন ৰচনা কৰা হয়। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আহিব পাৰে এনেকুৱা কুৱেশ্যন পৰীক্ষা দিয়া দেখা যায়। চ' মনত ৰাখিব, অসমত পৌৰ নিগম আইন ৰচনা কৰা হয়। অপশ্যন ক 1960 চনত অসমত পৌৰ নিগম আইন ৰচনা কৰা হৈছিল। বাৰ কৈ আছোঁ, আপোনালোকৰ নিশ্চয় মনত থাকিব। ভালকৈ শুনি যাব কুৱেশ্যনৰ এনচাৰবোৰ আৰু কুৱেশ্যনবোৰ। কুৱেশ্যন নম্বৰ 5, GMCৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? GMCৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা সুধিছে কিমান? অপশ্যন ক আছে 40 জন, অপশ্যন খ 50 জন, অপশ্যন গ 65 জন, অপশ্যন গ আছে 60 জন। কিমানজন হ'ব GMCৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? এনেকুৱা কুৱেশ্যনে পৰীক্ষাত দিয়া দেখা যায়। চ' মনত ৰাখিব, GMCৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ'ল অপশ্যন ঘ কাৰেক্ট এনচাৰ 60 জন, 60 জন। মনত ৰাখিব, 60 জন। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা। আহিব পাৰে, বহুত চান্স আছে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা। কোনে কৈছিল? অপশ্যন ক আছে সৰোজিনী নাইডু, অপশ্যন খ ডক্টৰ আম্বেদকাৰ, অপশ্যন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু অপশ্যন গ আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। কি হ'ব কাৰেক্ট এনচাৰ? ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা। কোনে কৈছিল? উত্তৰ ক হ'ব কাৰেক্ট এনচাৰ, সৰোজিনী নাইডুৱে কৈছিল। মনত ৰাখিব, আহিব পাৰে এই কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 7, কোন ৰাজ্যৰ ৰাজ্যপালক সংবিধানৰ 371 খ অনুচ্ছেদ অনুসৰি বিশেষ দায়িত্ব দিয়া হৈছে? অপশ্যন ক আছে অৰুণাচল, অপশ্যন খ বিহাৰ, অপশ্যন গ মেঘালয়,
অপশ্যন ঘ আছে অসম। কি হ'ব কাৰেক্ট আনচাৰ? কোন ৰাজ্যৰ ৰাজ্যপালক সংবিধানৰ 371 খ অনুচ্ছেদ অনুসৰি বিশেষ দায়িত্ব দিয়া হৈছে? আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। উত্তৰ হ'ব গ অসমক। অসমৰ ৰাজ্যপালক দিয়া হৈছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে? সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে? অপশ্যন ক আছে 165, অপশ্যন খ 164, অপশ্যন গ 151 আৰু অপশ্যন গ দিয়া আছে 154 অনুচ্ছেদ অনুসৰি। কি হ'ব? উত্তৰ হ'ব খ, কাৰেক্ট আনচাৰ হ'ব 164 নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, ৰাজ্যত বিধান পৰিষদ গঠনৰ কথা উল্লেখ আছে। অপশ্যন ক অনুচ্ছেদ নং 168, 168, অপশ্যন খ অনুচ্ছেদ নং 178, 178, অপশ্যন গ অনুচ্ছেদ নং 172 আৰু অপশ্যন গ আছে অনুচ্ছেদ নং 171। কি হ'ব কাৰেক্ট আনচাৰ? ৰাজ্যত বিধান পৰিষদ গঠনৰ কথা উল্লেখ আছে। ৰাজ্যত বিধান পৰিষদ গঠনৰ কথা উল্লেখ আছে অনুচ্ছেদ উত্তৰ ঘ অনুচ্ছেদ নং 171, মনত ৰাখিব। 171ত ৰাজ্যত বিধান পৰিষদ গঠনৰ কৰা উল্লেখ আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10, এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক নিৰূপণ কৰে? অপশ্যন ক ৰাষ্ট্ৰপতিয়ে, অপশ্যন খ প্ৰধানমন্ত্ৰীয়ে, অপশ্যন গ বিত্তমন্ত্ৰীয়ে, অপশ্যন গ লোকসভাৰ অধ্যক্ষয়ে। এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক নিৰূপণ কৰে কোনে? বহুত ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। আপোনালোকে ভালকৈ মনত ৰাখিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু প্ৰথম চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু উত্তৰ কি হ'ব? লোকসভাৰ অধ্যক্ষে, মনত ৰাখিব, লোকসভাৰ অধ্যক্ষয়ে।